নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি APSC গ্ৰেড 4 SSC GD অসম পুলিচ সকলৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰা আছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। চাওক, ইয়াত দিয়া আছে 50, তাৰপিছত দিছে 65। ইয়াত 50ক কি কৰিছে যে 65 হৈ গ'ল, সেই হিচাপেদি আমি 101ক কি হ'ব এইটো ওলাব লাগে। ঠিক, যদি আপুনি কয় 50ক আমি 15 যোগ কৰিলে কিমান হ'ব, 65 হ'ব। সেই হিচাপেদি আমি 101কো যদি 15 যোগ হয় কিমান হ'ব বন্ধুসকল, 116। বুজি পাইছেনে বন্ধুসকল, 116। কিন্তু ইয়াত অপশ্যনত 116 নাই, মানে সেই হিচাপেদি সেই নিয়মেদি নহয় বন্ধুসকল। ইয়াক আমি কি নিয়মেদি কৰিব পাৰি, ইয়াত চাওক বন্ধুসকল, এইটো 50 আছে নহয়, 50 কেনেকৈ কৰি এতিয়া 7 স্কুৱেৰ কিমান হ'ব, 7ৰ স্কুৱেৰ 7 7 গুণ 49। এতিয়া 49 যদি আমি 1 যোগ কৰি দিওঁ কিমান হ'ব, 50। বুজি পাইছেনে বন্ধুসকল। সেই হিচাপেদি এতিয়া চাওক, 7ৰ পাছত কি হয়, 8 আহে। 8ৰ স্কুৱেৰ কিমান হ'ব, 8 8 গুণ 64। বুজি পাইছেনে। সেই হিচাপেদি আমি ইয়াক 64 আগৰ নিচিনা 1 বঢ়াই লওঁ, কিমান হ'ব, 65। বুজি পাইছেনে। ইয়াত চাওক, সেই হিচাপেদি আমি এতিয়া 101ক উৰাব লাগে। এতিয়া 101 কেনেকৈ লিখিছে, যদি 10ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল, 10ৰ 100। এতিয়া 100ক 1 যোগ কৰিলে কিমান হ'ব, 101 বন্ধুসকল। সেই হিচাপেদি 10ৰ পাছত কি আহে, 11। 11ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল, 121। বুজি পাইছেনে বন্ধুসকল। সেই হিচাপেদি আমি ইয়াকো 1 যোগ কৰি লওঁ, কিমান হ'ব বন্ধুসকল, 122। ইয়াত চাওক 122 অপশ্যনত আছে, ইয়াত চাওক 122। বুজি পাইছেনে। মানে ৰিজনিঙৰ সকলো ফালৰ পৰা আমি চাব লাগিব। বুজি পালে লাইক এটা কৰিব, ঠিক আছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত প্ৰশ্ন চিহ্নৰ পানীৰ দাপোন নিৰ্বাচন কৰক। বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। এইটো আপোনাৰ দাপোনৰ কুৱেশ্যন হয়, এনেকুৱা কুৱেশ্যন সকলো এক্সামতে। ইয়াত আমাক ওলাব দিছে পানীৰ দাপোন কেনেকৈ দেখি এইটো আমাক ওলাব দিছে। ঠিক, এতিয়া চাওক ইয়াৰ কেনেকৈ হ'ব, এইটো এম আছে নহয়, এমৰ উল্টা হৈ যাব চব, ডাব্লিউ হৈ যাব, অ'ৰ নিচিনা থাকিব। তাৰপিছত এন কেনেকৈ হৈ যাব, এনেকৈ হৈ যাব। বুজি পাইছেনে বন্ধুসকল, উল্টা হৈ যাব। আৰু ইৰ নিচিনা হৈ থাকিব। আৰু ৱাইটো মুখটো ক'ত হ'ব, ইফালে ওপৰ পিনে হ'ব। বুজি পাইছেনে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, এইটো। ইয়াৰ অপশ্যনটো চাওক ক'ত আছে, ইয়াৰ নহ'ব, প্ৰথমতে ৱাই আছে, এইটো নহ'ব। 2 নম্বৰটো চাব, 2 নম্বৰটো চেম তেনেকৈ মই বনোৱাৰ নিচিনা, ইয়াত চাওক চেম, এইটো শুদ্ধ হ'ব 2 নম্বৰটো। বুজি পাইছেনে, তেনেকৈ হ'ব। 3 নম্বৰটো চালে কি হ'ব, এইটো ৱাইটো প্ৰথমতে চিধা দিছে, এইটো নহ'ব চি নম্বৰ। ঠিক, ডিটো চাওক, ডিৰ চব ঠিকে আছে, ইয়াত চাওক, কিন্তু এনটো আছে, এনটো মানে যেনেকৈ আছে তেনেকৈ দিছে, আৰু ইটো উল্টা কৰি দিছে। বুজি পাইছেনে, মানে এইটো ডিও নহ'ব। শুদ্ধটো কোনটো হ'ব বন্ধুসকল, এইটো বি। বুজি পাইছেনে। সৰু এটা চাব ওলাব দিছে কেতিয়াবা, এইটো আমাক দাপোনৰ ইয়াত দাপোন থয়, তাৰপিছত ইয়াত আখৰকেইটা লিখি দিয়ে, তাৰপিছত আমি ইয়াত কেনেকৈ দেখি এইটো ওলাব লাগে। এইটো পানীৰ হয় যিহেতু, সেইকাৰণে এইটো তলত কেনেকৈ দেখি সেইটো আমাক ওলাব দিছে, এনেকৈ তলত এনেকৈ দেখি এইটো ওলাব দিছে। বুজি পাইছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো সংখ্যা আহিব। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব, আমাক ইয়াৰ পৰা বাছি ওলাব লাগে। ঠিক, এইটো ওলাবৰ কাৰণে আমি প্ৰথমে এই জানি লওঁ এই নিয়মটো কেনেকৈ দিছে। ঠিক, সেই হিচাপেদি আমি লিখোঁ। এতিয়া চাওক, ইয়াক আমাক কেনেকৈ ওলাব পাৰি, ইয়াক মানে সৰু এটা বস্তু চাব, সেই হিচাপেদি আমি ইয়াক ওলাব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো আমি কেনেকৈ লওঁ, এইটো চাওক, এইটো 3 দিছে নহয়, তাৰপিছত কিমান দিছে, 6। কিমান বাঢ়িছে, 3 বাঢ়িছে, আকৌ 9, আকৌ 12, মানে 3 বাঢ়ি আছে। তাৰপিছত 15 পাছত কিমান আমি বন্ধুসকল, 3 বাঢ়িলে 18। বুজি পাইছে। সেই হিচাপেদি এতিয়া নেক্সটটো চাব, এইটো ডি আছে নহয়, ডিৰ পাছত কি দিছে, ই, তাৰপিছত এফ, জি, এইচ, তাৰপিছত কি হ'ব, আই। বুজি পাইছেনে বন্ধুসকল। সেই হিচাপেদি এতিয়া চাওক নেক্সটটো চাব, তাৰপিছত এইটো চাওক, এইটো সংখ্যাটো চাওক, 16 পাছত কিমান কমিছে, 2, 14, তাৰপিছত আকৌ 2 কমিলে 12, তাৰপিছত আকৌ 2 কমিলে 10, তাৰপিছত কিমান 8, তাৰপিছত আকৌ 2 কমিলে কিমান হ'ব, 6। বুজি পাইছেনে। শুদ্ধ উত্তৰটো হ'ব এইটো। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰে সম্পৰ্কিত সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত বিকল্পটো নিৰ্বাচন কৰক। বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে। বন্ধুসকল ইয়াত কেনেকৈ দিছে, RAW, ইয়াক মানে উল্টা কৰি দিছে, কেনেকৈ, WAR। বুজি পাইছেনে। সেই হিচাপেদি যদি আমি এইটো ষ্টাৰক আমি উল্টা কৰি দিওঁ, RATS, ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু হ'ব
RATS ইয়াত অপশ্যনত আছে চাওক বন্ধুসকল ইয়াত চাওক 3 নম্বৰত RATS বুজি পাইছেনে বন্ধুসকল মানে এবাৰ নাম্বাৰ সলনি দিয়ে ABCD নাম্বাৰ সলনি দিয়ে ইয়ে কিন্তু ইয়াত তেনেকৈ নহয় এইটো ডাইৰেক্ট দিছে বুজি পালে আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে 4টা চিত্ৰৰ ভিতৰত 3টা এটা নিৰ্দিষ্ট ধৰণে একে আৰু এটা বেলেগ সেই বেলেগ বাছি লওক বন্ধুসকল এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে আমাক ইয়াত 4টা অপশ্যন দিছে ইয়াত 4টাৰ পৰা এটা পৃথক মানে এটা বেলেগ আছে সেইটো আমি ওলাব লাগে বন্ধুসকল এনেকা কুৱেশ্যন আহিলে আপোনালোক সৰু সৰু এটা বস্তু চাব ঠিক আছে সকলোতে চাওক এইটো এছৰ নিচিনা আছে এছৰ উপা বিন্দু দেখা পাই আছে তাৰ মুখেদি কি কাৰ চিহ্নেদি কাটা আছে দেখা পাইছেনে সকলোতে কিন্তু এইটো চি নম্বৰত চাওক ইয়াৰটো ক'ত কাটা আছে এইটো এছ আছে ইয়াৰ মুখটো এনেকৈ আছে ইয়াৰ তলত কাটা আছে বুজি পাইছেনে কলা বিন্দুত কাটা নাই এইটো তলৰ পিনে কাটা আছে বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক মানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো চি মানে সৰু সৰু এটা বস্তু চাব ঠিক আছে ৰিজনিং হয় সকলো সৰু সৰু এটা বস্তু চাব লাগিব আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে প্ৰদত্ত চিত্ৰত ত্ৰিভুজ বৰ্গ আৰু সৰলৰেখাৰ ন্যূনতম সংখ্যা কিমান বন্ধুসকল ইয়াত ত্ৰিভুজ বৰ্গ আৰু সৰলৰেখা কেইটা আছে আমাক এইটো ওলাব দিছে ঠিক আছে ইয়াৰ পৰা চাওক বন্ধুসকল ইয়াক আমি কেনেকৈ কৰোঁ যদি এইটো ত্ৰিভুজ কেনেকৈ ওলাম যদি ইয়াক এনেকৈ দিয়ে 1 2 3 আৰু 4 মানে ইয়াত দুগুণ কৰিব লাগে কিমান হ'ব বন্ধুসকল দুগুণ কৰিলে 8 সেই হিচাপেদি ইয়াতে প্লাছ কৰক বেলেগ ইয়াকো এনেকৈ দিব 1 2 3 4 হ'লে ইয়াত দুগুণ কিমান হ'ব 8 বুজি পাইছেনে বন্ধুসকল আৰু আকৌ প্লাছ কৰিব আৰু এইটো ত্ৰিভুজটো আমি ওলাই আছোঁ এইটো চাওক এইটো এটা ত্ৰিভুজ 1 প্লাছ আৰু এইটো চাওক আৰু এটা ত্ৰিভুজ 2 বুজি পাইছেনে বন্ধুসকল কিমান হ'ল বন্ধুসকল 8 8 16 17 18টা ত্ৰিভুজ এতিয়া আমাক 18 দিছে কিন্তু এইটো অপশ্যনটো শুদ্ধ নহয় কিয়নো আমাক বৰ্গ আৰু সৰলৰেখাও প্লাছ কৰিব লাগে ঠিক এতিয়া কেনেকৈ ওলাম চাওক এতিয়া আমি চাওক বন্ধুসকল আমাক ত্ৰিভুজ কেইটা ওলাইছে 18টা এতিয়া বৰ্গ কেইটা আছে এইটো চাওক এইটো এটা বৰ্গ এইটো এটা বৰ্গ দুটা হ'ল নহয় আৰু এইটো চাওক এইটো এটা বৰ্গ বুজি পাইছেনে বন্ধুসকল মানে 4টা কোণ আছে এইটো এটা বৰ্গ সেই হিচাপে এতিয়া চাওক আমি সৰলৰেখা ওলাম কেনেকৈ ওলাম সৰলৰেখা কেইটা আছে এইটো এটা এইটো দুটা এইটো 3টা এইটো 4টা আৰু এইটো চাওক এইটো 5টা এইটো 6টা এইটো 7টা এইটো 8টা এইটো 9টা বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক এতিয়া 9টা এতিয়া আমি প্লাছ কৰিম কেইটা হ'ব ইয়াক প্লাছ কৰিলে কিমান হ'ব 8 16 17 18 19 20 20 শূন্য 8 গ'ল 2 1 2 1 3 কিমান হ'ব বন্ধুসকল টোটেল আমাৰ ইয়াৰ সংখ্যাটো 30 বুজি পাইছেনে ইয়াত চাওক অপশ্যনত আছে 30 এইটো বুজি পালে লাইক এটা কৰিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলৰ প্ৰশ্নটোৰ প্ৰদত্ত প্ৰশ্ন চিত্ৰত কোনটো বিকল্পত অন্তৰ্ভুক্তি আছে বন্ধুসকল এইটো চিত্ৰ এই 4টা অপশ্যনত কোনটোত অন্তৰ্ভুক্ত হৈ আছে এইটো আমাক ওলাব দিছে ঠিক আছে এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধুসকল এইটো চাওক এটা সৰু সৰু বস্তু চাই আপুনি ইয়াৰ শুদ্ধ উত্তৰটো বাছি ওলাব এতিয়া চাওক প্ৰথমে আমি 1 নম্বৰ অপশ্যনটো চাওঁ ইয়াত চাওক ইয়াত এইটো দেখা নাপাওঁ ইয়াত নহয় ইয়াত তেনেকৈ একো নাই 2 নম্বৰত চাব 2 নম্বৰত ইয়াত দেখা পাওঁ ইয়াত চাওক এইটো বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক 2 নম্বৰ চালে চেম তেনেকৈ আছে মানে 2 নম্বৰতে শুদ্ধ হ'ব 2 নম্বৰ শুদ্ধ বুজি পাইছেনে বন্ধুসকল আৰু 3 নম্বৰটো চাওঁ 3 নম্বৰটো এনেকৈ আছে এইটো এনেকৈ আছে বুজি পাইছেনে বন্ধুসকল এনেকৈ আছে সেই হিচাপে এইটো 3 নম্বৰ নহ'ব 1 নম্বৰো নহ'ব আৰু 2 নম্বৰটো চাওক 2 নম্বৰ তেনেকৈ আছে কিন্তু চেম এইটো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বুজি পাইছেনে বন্ধুসকল সৰু সৰু এটা বস্তু চাই ইয়াৰ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আজিলৈ ইমানে ধন্যবাদ